খবৰ আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভাল আৰু মানে মই আজি ৰাস্তাত দৌৰিব আহিছো মানে এতিয়া বাজে 4:45 আৰু মানে মই লগৰ এজনক ৰখি আছো আহিয়ে পোৱা নাই মই ইয়াত এনেকৈ ৰখি আছো আৰু আপোনালোকে দেখিব পাৰে এয়া কিমান অন্ধকাৰ হৈ আছে আৰু মই মোবাইলৰ ফ্ল্যাশ জ্বলাই ফালে ভিডিওটো বনাই আছো আপোনালোকে অনুষ্ঠিত হ'ব মানে আসাম পুলিচৰ ইন্টাৰভিউ সেই কাৰণে ভাবিলো ফিল্ডত গৈ থকাত চাকি অলপ ৰাস্তাতে দৌৰি দিও সেই কাৰণে ভাবিলো এনেকৈ অলপ দৌৰি আহো যায় তো আপোনালোকে দেখিব পাৰে কিমান অন্ধকাৰ হৈ আছে চাৰিও সাইডে মই লাইটৰ ফ্ল্যাশ জ্বলাই আপোনালোকৰ ভিডিওটো বনাই দিছো আপোনালোকে অলপ সাপোৰ্ট কৰি যাব বুলি আশা কৰিলো তো আপোনালোকে দেখিবলৈ পাইছে মোৰ লগৰজন আহি পোৱা নাই মানে সেই কাৰণে মই এনেকৈ মানে ঘূৰি কৰি আছো দলংখনৰ ওপৰতে এইখন দলংখনৰ ওপৰতে এনেকৈ ঘূৰি কৰি আছো আৰু ইফালে কুলিয়ে গান গাই আছে আটাবাৰী ধৰণে গান গাই আছে মানে কুলিয়ে আৰু বিভিন্ন চৰাইয়ে কলা কণ্ঠৰে গাই আছে গান তেওঁলোকৰ এয়া দেখিবলৈ পাইছে আপোনালোকে এয়া কলা কিবা দুটা আহি থকা দেখিছেনে এই দুটাই হ'ল সেই দুটা সিহঁতক ৰখি আছো মানে তেওঁলোকক আহি পালে এতিয়া 5টা মানত আহি পালে ইয়াতে পুৰা বহুত দেৰি কৰি দিলে পুৰা লেট আৰু এই দুজন লোক আহি পালে ইয়া ফাইনেলি পুৰা মাস্ক মাৰি মোবাইলত বিজি বডি চডি উলাই আহি আৰু এতিয়া আমি ৰানিং কৰিম বহুত দিনৰ মূৰত মানে দেৰি কৰি নাথাকো মানে ৰাতিপুৱালে বহুত ইহঁত দুটা ইয়া পুৰা এই মোবাইল থৌ আৰু যাও এতিয়া গাইস এতিয়া আমি দৌৰি আছো এয়া দেখিব পৰা আপোনালোকে আৰু ইহঁতক এনেকৈ আগত দৌৰিব দিছো আৰু মই অলপ ভিডিও বনাই গৈছো আৰু মানে ভিডিওটো অলপ দৌৰিব পাৰে বেয়া নাপাব আৰু আপোনালোকে চাই থাকিব ভিডিওটো হলে আৰু এতিয়া আমি 5 কিলোমিটাৰ মান ৰানিং কৰিম তাৰপিছত আকৌ আপোনালোকৰ ভিডিওটো লগ পাম তো এতিয়া অলপ দৌৰি লওঁ 5 কিলোমিটাৰ মান পুৰা দৌৰি আহিলো গাইস সিহঁত পিছত আছে এয়া দেখিব পাৰে আৰু মানে গাইস পুৰা ভাগৰ লাগছি দেখিব পাৰিছে ইয়াত খোজকাঢ়ি আহিছে এতিয়া আমি অলপ ব্যায়াম কৰি আছে এয়া নদী এখন দলংখনৰ তলেৰে এনেকৈ ননাই নদী পাৰ হৈ গৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে কিমান দীঘল এই দলংখন কিমান দীঘল চাওক আপোনালোকে দলংখন আৰু এইটো নীলমণি দেখিবলৈ পাইছে এইটো আৰু তামাম ভাগৰ লাগিছে গাইস এতিয়া আমি অলপ ব্যায়াম কৰিম তাৰপিছত আপোনালোকক এনেকৈ দেখাই যাম আৰু মোক সাপোৰ্ট কৰি যাব গাইস আপোনালোকেও ৰানিং কৰি থাকক এনেকৈ অলপ হ'লেও কাৰণ জুন মাহত আহিবই ফাৰ্ষ্ট উইকত বা ছেকেণ্ড উইকত আহি যাব এডমিট কাৰ্ড তো আপোনালোকেও অলপ পৰীক্ষা ডাউনলোড কৰি থাকক আৰু আমি এক্সাৰচাইজ কৰিম এক্সাৰচাইজ কৰাৰ ভিডিওটো চাই থাকিব আপোনালোকে গাইস পলাই থাকে ইয়া ভিডিও উঠবা লাগি পলাই থাকে এইফালে ককাই ব্যায়াম কৰি আছে আৰু ইয়াতে পুৰা তাৰমানে ভিডিও কৰোঁ বুলিয়ে পলাই থাকে গাইস
এক্সাৰচাইজ হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম আৰু ইহঁত গ'লে সেয়া চাব পাৰে আপোনালোকে আৰু মই এইবিলাক কাপোৰ কানি এনেকৈ ল'লোঁ কান্ধত তুলি আৰু গাইছ এতিয়া আমি খোজকাঢ়ি যাই আছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ আৰু ইহঁতেও কৈছে কিবা কিবি গাইছ কিবা কৈছে আগবঢ়াই দিবৰ কাৰণে আৰু আমাৰ সূৰ্য দাদা ওলাই গ'ল সেয়া দেখিবলৈ পাইছে তামোলৰ আগেৰে আৰু গাইছ এতিয়া আমি যাওঁ ঘৰলৈ তো আজিলৈ এইখিনি আকৌ এটা নেক্সট ভিডিঅ'লৈ আজিলৈ বাই বাই